কবিতাৰ শিৰোনাম ITI জীৱন সংগ্ৰাম। কবি আৰু আবৃত্তিকাৰ দীপজ্যোতি। প্ৰণিপাত জনাইছো সেই ধৰিত্ৰীয়া, দিয়া মোক জীৱনৰ পাঠ শিকাই, উজলাই দিয়া মোক সেই কৰ্মদাতা, জীৱন সংগ্ৰামৰ পথ। আৰম্ভ কৰোঁ মই ITI শিক্ষাৰ্থী হৈ জীৱন গঢ়াৰ পথত। নাজানো কি বিভাগতেই বা সোমাই পাওঁ সংস্থাপনৰ সচল মাপকাঠি। মনৰ মাজত ভাহি আহে গাড়ী মটৰৰ বিন্দাসৰ সাজ সজ্জা। তেতিয়াই ভাহি আহে MMB বা MDA মোৰ জীৱন বাট। হঠাৎ আকৌ মনৰ মাজত খুজুতি হয় কটা কুটা কৰি গঢ় দিবলৈ। সেয়েহে ভাবোঁ ফিটাৰৰ কাৰুকাৰ্যবোৰ সুচাৰুৰূপে গঢ় দিবলৈ। আবতৰীয়া বতৰত বৰষুণ জাকে বৰকৈ আমনি কৰে। হঠাৎ মনৰ মাজত আহে ইলেক্ট্ৰিচিয়ানৰ পোকটো, বিদ্যুতৰ জগতখনেৰে কৰ্মৰ পাতনি মেলিবলৈ। মনত উগুল থুগুল কলেজলৈ আহিবলৈ মন নাযায় একোকে কৰিবলৈ। তথাপিও জীৱনৰ তাৰণাত পৰি শিকি যাওঁ কলেজৰ সকলো থিয়ৰী আৰু প্ৰেক্টিকেল। পিতাই বৌতিৰ আশীষ শিৰত ওলাই আহোঁ কলেজৰ দৰ্জা বজাত। জীৱনৰ ৰঙীন সপোন পূৰ কৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ।